হৰণ কৰা x to the power 3 plus 5x minus 4 is divided by x square minus x plus 1 মানে তোমাক দুটা বহুপদ ৰাশি দিয়া হৈছে আৰু এটা বহুপদ ৰাশি দ্বাৰা আনটো বহুপদ ৰাশি হৰণ কৰিবলৈ কোৱা হৈছে মানে এই কথাখিনিক তুমি ইচ্ছা কৰিলে এনেদৰেও ক'ব পাৰা x to the power 3 plus 5x minus 4 is divided by x square minus x plus 1 মানে ওপৰৰ বহুপদ ৰাশিটো তলৰ বহুপদ ৰাশিটো দ্বাৰা হৰণ কৰিব লাগে ইয়াৰ বাবে তুমি এটা পদ্ধতি অৱলম্বন কৰিব পাৰা আৰু হেতু হৈছে দীঘলীয়া হৰণ তাৰ বাবে আমি কি কৰিব লাগিব ওপৰৰ বস্তুটো তলটো দ্বাৰা হৰণ কৰিছে যিহেতু হেহে আমি বাকচ বনাই লম আৰু বাকচ বনাই যিহেতু কাক হৰণ কৰা হৈছে ওপৰৰ বস্তুখিনিক হেহে আমি সেই ওপৰৰ বস্তুখিনি প্ৰথমে মানে ভিতৰত লিখিম এতিয়া লিখোতে এটা কথা মন কৰিবা প্ৰথমে যিহেতু x কিউব আছিল তাৰ পাছত তেন্তে হিসাব মতে স্কয়াৰ টার্ম থাকিব লাগিছিল কিন্তু ইয়াৰ স্কয়াৰ টার্মটো নাই অনুপস্থিত তেন্তে স্কয়াৰ টার্মটো যেহেতু নাই মই একেন অকমান ঠাই থৈ গৈছো যাতে আনসাৰবোৰ উলাওতে ধুনিয়াকে যেতিয়া উলাব ধুনিয়াকে মিলি উলাই বা আমাক কৰিবলৈ যাতে অংকটো সুবিধা হয় হেহে x to the power 3 পিছত যেহেতু x স্কয়াৰ টার্ম থাকিব লাগিছিল যেহেতু x স্কয়াৰ টার্ম নাই হেকাৰণে মই অলপ খালি ঠাই দিছো তাৰ পিছত x টার্ম থাকিব লাগে হয় x টার্ম আছে হেকাৰণে আমি নেক্সট x টার্মটো লিখিম 5x বেসিক্যালি তাৰ পিছত ধ্ৰুবক পদ কি আছে -4 আছে এতিয়া এই বস্তুটো কিহৰ দ্বাৰা হৰণ কৰিব লাগে আমাৰ x স্কয়াৰ ওকে ঠিক আছে -x + 1 এই বস্তুটো দ্বাৰা হৰণ কৰিব লাগে এতিয়া এনেদৰে আমি দীঘলীয়া হৰণ কৰোতে এটা কথা মনত ৰাখিব লাগে যে আমি যেতিয়া দীঘলীয়া হৰণ পদ্ধতি আৰম্ভ কৰিম তেতিয়া আমি প্ৰথম কি কৰিব লাগে প্ৰথমটো দ্বাৰা হৰণ কৰিব লাগে মানে x কিউবক আমি x স্কয়াৰ দ্বাৰা হৰণ কৰিব লাগিব এতিয়া x কিউব ওপৰত সূচক যেহেতু 3 আছে তলত 2 আছে আৰু হৰণত আছে বা ডিভাইডত আছে একাৰণে আমি কি কৰিম সূচকবোৰ বিয়োগ কৰি দিম 3 - 2 হ'ব 3 x to the power 3 - 2 মানে কিমান x to the power 1 বা বেসিক্যালি তাক তুমি x বুলিও ক'ব পাৰা তেন্তে যেতিয়া তুমি x to the power 3 x স্কয়াৰ দ্বাৰা হৰণ কৰিলা আনসাৰ কিমান পাবা x পাবা আৰু হেতু x ৰ লগত মিলা থকা ঠাইত লিখিবা বা হেতুত মিলা থকা ঠাইটোত লিখা ধৰিলা মই ইয়াত লিখিলো যেহেতু মই x to the power 3 x স্কয়াৰ দ্বাৰা হৰণ কৰি x পালো হেতু মই ইয়াত লিখিলো এতিয়া এই x ৰ লগত ভাজকৰ প্ৰত্যেকটো বস্তু পূৰণ কৰিব লাগিব মানে এই x ৰ লগত প্ৰথমে x স্কয়াৰ পূৰণ কৰিব লাগিব ঠিক একেদৰে x ৰ লগত -x পূৰণ কৰিব লাগিব একেদৰে x ৰ লগত 1 পূৰণ কৰিব লাগিব যদিহে তুমি x ৰ লগত x স্কয়াৰ পূৰণ কৰা কিমান হ'ব x স্কয়াৰ * x মানে বেসিক্যালি x কিউব হ'ব ঠিক একেদৰে তুমি যদি x ৰ লগত যদি x - x পূৰণ কৰা কিমান হ'ব -x কিউব হ'ব যেহেতু আমি স্কয়াৰ পদৰ কাৰণে বা যিবোৰ পদৰ ওপৰত সূচক 2 থাকিব হেবু পদকৰ ক্ষেত্ৰত আমি অলপ খালি ঠাই থৈ গৈছিলো হেহে ইয়াত মানে যেহেতু 2 থকা পদ পাইছো হেহে ইয়াত লিখিম -x স্কয়াৰ কেনেদৰে হ'ল x ৰ লগত -x পূৰণ কৰি -x স্কয়াৰ পালো ঠিক একেদৰে এবাৰ x ৰ লগত যদি মই x পূৰণ কৰো কিমান 1 পূৰণ কৰো কিমান পাম যদিহে মই x ৰ লগত 1 পূৰণ কৰো তেতিয়া কিমান পাম x পাম আৰু যেহেতু ইয়াতো যোগ চিন আছে ইয়াতো যোগ চিন আছে হেকাৰণে প্লাছে হ'ব আৰু ইয়াত হ'ব x কেনেদৰে পালো x ৰ লগত 1 পূৰণ কৰি পালো এতিয়া আৰু কাবাৰ লগত পূৰণ কৰিবলৈ থাকি গলি নাই আমি x ৰ লগত x স্কয়াৰ পূৰণ কৰিলো একেদৰে x ৰ লগত -x পূৰণ কৰিলো একেদৰে x ৰ লগত 1 পূৰণ কৰিলো এতিয়া আমি বাকচটো বন্ধ কৰি দিব পাৰো আহাচোন বাকচটো বন্ধ কৰি দিও ওকে এতিয়া আমি বাকচটো বন্ধ কৰিলো এতিয়া আমি কি কৰিম এতিয়া আমি ওপৰৰ বস্তুখিনিৰ পৰা তলৰ বস্তুখিনি বিয়োগ কৰিম ওপৰৰ বস্তুখিনিৰ পৰা কি কৰিম তলৰ বস্তুখিনি বিয়োগ কৰিম এতিয়া বিয়োগ কৰিছো মানে আমি তলৰ বস্তুবোৰৰ আগত যিবোৰ চিন আছে সেই চিনবোৰ বিপৰীত ধৰিব লাগিব যেহেতু x কিউবৰ আগত যোগ চিন আছে তেন্তে আমি ধৰিব লাগিব বিয়োগ চিন ঠিক তেনেদৰে যেহেতু x স্কয়াৰ আগত বিয়োগ চিন আছে আমি ধৰিব লাগিব যোগ চিন ঠিক একেদৰে x আগত যেহেতু যোগ চিন আছে আমি ধৰিব লাগিব বিয়োগ চিন x কিউবৰ আগত বিয়োগ চিন ধৰাৰ লগে লগে এই দুটা তেন্তে কেনসেল যাবগৈ ওকে এতিয়া x স্কয়াৰ লগত আমাৰ যোগ বিয়োগ কৰিবলৈ একো নাই আৰু x স্কয়াৰ আগত আমি যোগ চিন ধৰিছো তেন্তে এই x স্কয়াৰটো তললে নামি আহিব x স্কয়াৰটো তললে নামি আহিলে ঠিক একেদৰে ইয়াত চোৱা +5x তলত আছে -x এতিয়া +5x ৰ পৰা -x যদি বিয়োগ কৰি দিয়া 4x পাবা আৰু যেহেতু 5x টো ডাঙৰ তাৰ আগত যোগ চিন আছে কাৰণে মই ইয়াত যোগ চিন দিব লাগিব একেদৰে -4 লগত যোগ বিয়োগ কৰিবলৈ একো নাই হেহে এই বস্তুটো নামি আহিব ইয়াত আমি পাম -4 এতিয়া আমি একে পদ্ধতি অৱলম্বন কৰিব লাগিব কি কৰিব লাগিব এই প্ৰথমটো দ্বাৰা হৰণ কৰিব লাগিব প্ৰথম যেহেতু x স্কয়াৰ আছে
এতিয়া x স্কয়াৰক x স্কয়াৰ কিহৰ দ্বাৰা হৰণ কৰিব লাগিব x দ্বাৰা x স্কয়াৰ দ্বাৰা হৰণ কৰিব লাগিব মানে x স্কয়াৰক তুমি x স্কয়াৰ দ্বাৰা হৰণ কৰিব লাগিব যেহেতু x স্কয়াৰ দ্বাৰা হৰণ কৰিলে কটাকটি যাবগৈ 1 পাবা মানে বেসিক্যালি 1 মানে কি +1 আৰু হেতু কোড লিখিম আমি ওপৰত লিখিম +1 টো আমি ওপৰত লিখিম এতিয়া আমাৰ নেক্সট স্টেপটো কি হ'ব এই +1 ৰ লগত ভাজকৰ প্ৰত্যেকটো বস্তু পূৰণ কৰি ইয়াত লিখি গৈ থাকিব লাগিব 1 ৰ লগত যদি মই x স্কয়াৰ পূৰণ কৰো তেন্তে কিমান পাম x স্কয়াৰ পাম ওকে ঠিক একেদৰে 1 ৰ লগত x পূৰণ কৰিলে -x পাম ঠিক একেদৰে 1 ৰ লগত 1 পূৰণ কৰিলে কিমান পাম 1 পাম হেখিনি বস্তু ইয়াত লিখিম 1 ৰ লগত x স্কয়াৰ পূৰণ কৰিলে x স্কয়াৰ পাম 1 ৰ লগত -x পূৰণ কৰিলে -x পাম ঠিক একেদৰে প্লাসে প্লাস 1 ৰ লগত 1 পূৰণ কৰিলে 1 পাম এতিয়া যেহেতু আৰু পূৰণ কৰিব লগিয়া নাই হেকাৰণে আমি ইয়াত মানে চিন পাই দিম এতিয়া ইয়াত চোৱাচোন মই এটা কথা কৈছিলো যেহেতু উপৰখিনি পৰা তলখিনি আকৌ বিয়োগ কৰিব লাগিব হেহে আমি তলত যিবোৰ চিন আছে হে চিনবোৰ বিপৰীত চিনবোৰ লম যেহেতু x স্কয়াৰত যোগ আছে আমি বিবেচনা কৰিব লাগিব বিয়োগ চিন একেদৰে x আগত যেহেতু বিয়োগ চিন আছে আমি বিবেচনা কৰিব লাগিব যোগ চিন যেহেতু +1 আছে ইয়াত আমি বিবেচনা কৰিব লাগিব -1 তেন্তে প্ৰথম দুটাটো কেনসেল হৈ যাবগৈ এতিয়া 4x আছে ইয়াত আছে +x মানে বেসিক্যালি এটো হৈ যাব 5x হয়নে ঠিক একেদৰে এটো কিমান হ'ব মাইনাস আছে ইয়াত আছে মাইনাস ওকে -4 -1 মানে বেসিক্যালি -5 তেন্তে আমি কি পালো -x -5x -5 পালো এতিয়া এই বস্তুটোত ভালকে চোৱাচোন এই বস্তুটোত আমি যেটো প্ৰথম পদ পাইছো প্ৰথম পদটো পাইছো 5x আৰু ভাজকৰ যেটো প্ৰথম পদটো কি x স্কয়াৰ তেন্তে ভাজকৰ পদটো ডাঙৰ ভাজকৰ পদটোৰ মানে সূচক বেছি হেহে এতিয়া আমি আৰু হৰণ কৰিব নোৱাৰো কাৰণ এতিয়া যেটো বস্তু পালো বা যেটো বস্তু পালো তাত সূচকটো 2তকৈ সৰু হৈ গ'ল সূচকটো ভাজকৰ মানে ডাঙৰ সূচকটো কিমান আছিল 2 এতিয়া যেটো সূচক পালো 1 পাইছো ইয়াত যেটো বস্তু পাইছো তাৰ সূচকটো 1 পাইছো তেন্তে তুমি এতিয়া হৰণ কৰিব নোৱাৰা যেতিয়ালৈকে সমান হৈ থাকিব সূচকটো তেতিয়ালৈকে হৰণ কৰিব পাৰিবা যদিহে কমি যায় তেতিয়াও হৰণ কৰিব নোৱাৰা তেন্তে তুমি এই স্টেপটোতে ৰৈ দিব লাগিব মানে তোমাৰ এটো কি হ'ব তোমাৰ কাৰণে ভাগশেষ হ'ব কি হ'ব কলো মই ভাগশেষ তেন্তে তুমি ইয়াত এটা কথা ক'ব পাৰা যদিহে x³ + 5x - 4 x² - x + 1 ৰ দ্বাৰা হৰণ কৰা তেতিয়া উত্তৰটো কি পাবা তুমি তেতিয়া উত্তৰটো পাবা x + 1 পাবা ওকে হেতু ভাগফল আৰু একেদৰে ভাগশেষ এটা বাকি থাকিব আৰু ভাগশেষটোক আমি কেনেদৰে উপস্থাপন কৰিম ভাগশেষটো আমি উপস্থাপন কৰিব লাগিব +5x - 5 আৰু এইটো কেতিয়া পাইছো যেতিয়া আমি এই বস্তুটোৰ দ্বাৰা হৰণ কৰিছিলো ডিভাইডেড বাই লিখিব লাগিব x² - x + 1 ধৰি লোৱা তুমি এই হৰণটো হৈছে নে না হোৱা হেতু ভেৰিফাই কৰিবৰ বাবে তুমি এটা পৰীক্ষা কৰি চাব পাৰা আৰু সেই পৰীক্ষাটো বুজি পাবৰ বাবে মই তোমালোকক প্ৰথমে এটা সাধাৰণ হৰণ পদ্ধতি বুজাই ল'ব বিচাৰিছো ধৰি লোৱা তোমালোকক হৰণ কৰিবলৈ দিয়া হৈছে 26ক আৰু 26ক 3 দ্বাৰা হৰণ কৰিব কোৱা হৈছে তেতিয়া তুমি কি কৰিবা প্ৰথম তুমি 8 বাৰ দিবা 24 পাবা আৰু 2 বাকি থাকিব এতিয়া মই ইয়াত এটা কথা ক'ব পাৰো নে 26 পাবৰ বাবে যেটো ভাগফল পালা ভাগফলৰ লগত ভাজকটো পূৰণ কৰিব লাগিব আৰু তাৰ লগত এই ভাগশেষটো যোগ কৰিব লাগিব হয়নে 8 3 * 24 আৰু 24 ৰ লগত যদি 2 যোগ কৰো 26 পাম তেন্তে যেটো ভাজ্য আছিল বা যেটো হৰণ কৰিছিল সেই হৰণ কৰা বস্তুটো পাবৰ বাবে ভাগফল আৰু ভাজক পূৰণ কৰি তাৰ লগত ভাগশেষটো যোগ কৰিব লাগিব তেন্তে সেই পদ্ধতিটো ইয়াত লগোৱাচোন ইয়াত তেন্তে আমাৰ কি আছিল এই ভিতৰৰ বস্তুখিনি কি আছিল x³ + 5x - 4 তেন্তে এই বস্তুখিনি পাব হলে x + 1 আৰু x² - x + 1 পূৰণ কৰিব লাগিব তাৰ লগত 5x - 5 টো যোগ কৰিব লাগিব যদিহে এইখিনি ফলটো যদি এই ভিতৰখিনি হয় তেন্তে গম পাম যে আমাৰ পদ্ধতিটো শুদ্ধ হৈছে আহা তেন্তে আমি কৰি যাও প্ৰথম আমি কি কৰিব লাগিব x² - x + 1 ৰ লগত আমি ভাগফলটো পূৰণ কৰিব লাগিব তাৰ লগত আকৌ কি কৰিব লাগিব ভাগশেষটো যোগ কৰিব লাগিব ভাগশেষটো কিমান আছে 5x - 5 আছে এতিয়া এই পূৰণটো কেনেদৰে কৰিবা এই পূৰণটো কৰিব হলে আমি বিতৰণ বিধি সহায় ল'ব লাগিব বা পূৰণত বিতৰণ বিধি সহায় ল'ব লাগিব তাৰ বাবে আমি কি কৰিব পাৰো এই ধৰি লোৱা x² - x + 1 ক ইয়াত বিতৰণ বিধি লগাই পূৰণ কৰিব পাৰো ধৰি লোৱা প্ৰথম x ৰ লগত গুটেখিনি পূৰণ হ'ব মানে বেসিক্যালি x²
x পূৰণ x স্কোৱাৰ মাইনাছ x প্লাছ 1 ঠিক একেদৰে এবাৰ এই গোটেই বস্তুখিনি 1 ৰ লগত পূৰণ হ'ব মানে বেসিক্যালি প্লাছ 1 হোল ব্ৰেকেট x স্কোৱাৰ মাইনাছ x প্লাছ 1 আৰু বাকি বস্তুখিনি যেনেদৰে আছে তেনেদৰে ৰাখি দিয়া ব্ৰেকেটটো ইয়াত নিদিলেও হয় 5x মাইনাছ ডাইৰেক্ট আমি 5 লিখিব পাৰিম 5x minus 5 এতিয়া এখিনি সিম্পলিফাই কৰি যোৱা প্ৰথম এইখিনি ইয়াৰ পৰা ইয়ালৈকে যদি সিম্পলিফাই কৰিবলৈ চেষ্টা কৰা x ৰ লগত এবাৰ পূৰণ কৰি যাব লাগিব x ৰ লগত x স্কয়াৰ পূৰণ কৰিলে কিমান হ'ব x কিউব হ'ব ঠিক একেদৰে মাইনাছ x ৰ লগত x পূৰণ কৰিলে x স্কয়াৰ হ'ব একেদৰে x ৰ লগত 1 পূৰণ কৰিলে x হ'ব এতিয়া আমি নেক্সট কি কৰিম 1 ৰ লগত আকৌ এইখিনি পূৰণ কৰিম বিতৰণ বিধি লগাই তেন্তে প্ৰথম কি হ'ব 1 ৰ লগত x স্কয়াৰ পূৰণ কৰিলে x স্কয়াৰ হ'ব 1 ৰ লগত মাইনাছ x পূৰণ কৰিলে মাইনাছ x হ'ব 1 ৰ লগত 1 পূৰণ কৰিলে 1 এ হ'ব বাকি থকাখিনি যেনেদৰে আছে তেনেদৰে ৰাখি দিয়া 5x minus 5 এটা কিবা কটাকটি যাব নিছোৱাচোন হয় ইয়াত তোমাৰ এই x স্কয়াৰ লগত এই x স্কয়াৰটো কটাকটি যাব একেদৰে x ৰ লগত এই x টো কটাকটি যাব আৰু কিবা কটাকটি যাব নি নাযায় তেন্তে তুমি কিমান পাবা ইয়াত তুমি পাবা x কিউব ওকে আৰু কি পাবা প্লাস 5x ওকে আৰু কি পাবা আৰু চোৱাচোন ইয়াত প্লাস 1 আছে মাইনাস 5 আছে প্লাস 1 আৰু মাইনাস 5 যদি যোগ বিয়োগ কৰা কিমান পাবা মাইনাস 4 পাবা তেন্তে তুমি কিমান পালা x কিউব প্লাস 5x মাইনাস 4 আৰু এটোৱে তোমাৰ যেটো প্ৰথম বহুপদ লৈছিলে সেই বহুপদটো আছিল নিবা চোৱাচোন যেটো তুমি হৰণ কৰিছিলা x কিউব প্লাস 5x মাইনাস 4 হয়নে একেটাই হয় x কিউব প্লাস 5x minus 4 তেন্তে আমি যেটো হৰণ পদ্ধতি ইয়াত ব্যৱহাৰ কৰিলো সেই হৰণ পদ্ধতিটো আমাৰ শুদ্ধ হৈছে